বুজি থম মোৰে মুখনি কাজল হনা চকু মৰম হনা বুকু বুজি থম মোৰে মুখনি আমি যেন মেঘৰ দেখো উৰি যাম পাখি মেলি আমি যেন মেঘৰ দেখো উৰি আহিবলৈ মনে নাছিল তইহে চকু পানী পাব্লিকত ধুলাই খাব লাগিব কেনেকুৱা মাইকি আছো তোৰ সন্মুখতে মতাটোক মাৰি থাকিব ৰং চাই থাকিবি ধেমালিহে কৰিছে মই জানো ন এক্টিং কৰিবলৈ এক্টিং কৰিছো নে সঁচাকে কৈছো সেইটো মইহে জানো নহয় ৰুমা তই চাৰলে বৰকৈ মনত কৰিছো বাদ দে ধনী মানুহ 2-3 বাৰ বিয়া হলেও কোনো আপত্তি নাই লেকিন মোৰ একটা কথা ডাউট আছে যদি ৰাতিৰ ভিতৰতে মালখিনি ডেট কৰিছে আৰে জ্বলাই দিবি গুডা চকুৰ সন্মুখতে চিন চাপ হাত লৈ জ্বলাই দিবি মানুহ ৰেডি কৰি থবি আৰু বাকী টেনচন মোৰ জমুৰা বাবা খোৱা মানে আছে মানে যাবলৈ ৰেডি
একেইটো লগত থকাটো না আমিও উঠোঁ অকল তোমালোকে উঠিবা নি কমিটি এনেকুৱা কৰিলে কিন্তু হ'ব মজা মজা মাৰে দিব ৰ Messi. ৰাতিটো ভিতৰতে ভাইৰেল হৈ গৈছে এতিয়া সেই এজন গায়কে আকৌ গাইছে এক লোটা পানীৰে মোৰ গালুৱা দুই লোটা পানীকে দিয়া গ্লেমাৰ হ'ব গ্লেমাৰ হ'লে তোৰ হাতত পইচা আছে এই জেপত ব্ৰাঞ্চি নাথাকিলে গ্লেমাৰ হোৱাৰ সপোন দেখি লাভ নাই কি বুলি মাতিলি তই মোক কি বুলি মাতিলি আকৌ এবাৰ মাতচোন মোৰ গাটো একদম শিৰাই গৈছে চাকৰি কিমান দিন থাকে তাকে ঠিকনা নাই কিয় শুনা নাই পাপৰি বাইদেউৰ লগত ছাৰৰ কিমান কাজিয়া এইবিলাক ধনী মানুহ সুখেই নাই যেতিয়া বাদে বাদে সেইবিলাক সিহঁতৰ প্ৰব্লেম আমাৰ বাবা মই যে মাজে মাজে কথা ক'ব নোৱাৰা হৈ যাওঁ কিয় বিচাৰ ভগৱান এইবোৰ দৃশ্য চাই থাকিবলৈকে মোক জীয়াই ৰাখিছা জন্ম দিছিলা কিয় পিতা মাৰ চিতাখনতে তুলি নিদিলা কিয় তুলি লৈতো তোমাৰ দুখ লাগিলহেঁতেন এতিয়াতো মোৰ বাবে তোমাৰ গোটেই জীৱনটোৱেই কষ্টকৰ হ'ল ন পিতাই পিতা আহিব তুমি পাহৰি গলা ন মই কলো আহিছো তোমাক মই কলো আহিছো পিতাই দেখিছা পিতাই কিমান নিষ্ঠুৰ অন্তত মই দেখিছা কিমান নিষ্ঠুৰ অন্তত মই দেখিছা পিতাই বহুত ভাল ভিতৰলৈ গ'ল লগত থৈ সময় তোমাৰ পুলিচ ডিপাৰ্টমেণ্টে মোৰ পাপাক
সুৰক্ষা ৰক্ষা কবচ তেনেহ'লে ময়ে তোমাক কৈছো শুনা প্ৰয়োজন হ'লে মই তোমাক ডিভৰ্চ দিম তথাপি মোৰ পাপাৰ নোম এডালো লৰাব নোৱাৰে তোমাৰ এই খাতি বাপৰে ডিভৰ্চ ৰৈছে কিয় মাতা নকিল এই ক'ত চহী কৰিব লাগে মই চহী কৰি আছো মনত ৰাখিব মই নিৰ্মল হয় নিৰ্মল ইন্সপেক্টৰ নিৰ্মল হাজৰিকা নাচিবলৈ মন গৈছে ৰোমাঞ্চ কি যে কৈ থাকো নহয় মই মা হ'বলৈ তোমার নিশাতেহে খং করো বিকাশে কয় নেকি যাব পাৰিবি নে বিকাশে কয় নেকি হা বিকাশে কয় চিলি মিলি ঠাণ্ডা ঘৰত দিছে ঠাণ্ডা দিছে নাই এতিয়া হা এই মাজা বটল দিছে নাই চিলি মিলি দিছে 12 বছৰ পাছত 12 দিন হ'ব 12 বছৰ পাছত 12 দিন হ'ব কি কৰিব মোৰ জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হৈছে মায়ে মাতি আছে মোক মাৰ কাকলে বহুত দিনৰ আগতেই কৰিব লাগিছিল মোৰ বাবে পৰিজনী যি ঘৰলৈ গুচি যাব লগা হ'ল মোৰ বাবে সুখতকৈ বেছি মৰম কৰিছিলা নহয় এইখনেৰে শিপুৰীলৈ গুচি যাবলৈ ওলাইছে তুমি কি কৰিব বিচাৰিছিলা কিবা অসুবিধা আছে তুমি মোক কোৱা মই আছো নহয় বুজিছো মই ভালকৈ বুজিছো আজি ঘৰখনত যিমান অশান্তি হৈ আছে সকলোবোৰ মোৰ কাৰণে হৈ আছে আনিম দিয়া মই সোনকালে পঢ়িম বাঘিনীজনীয়ে নেগুৰ পেলাই নিদিব আৰে টৰ্চাৰ আৰম্ভ কৰি দিবা আৰু ইমানেই টৰ্চাৰ আৰম্ভ কৰিবা যাতে প্ৰতিটোৰে দাগ থাকি যায় তাইতে লুটি পেলাম এই জেগে
চৰ লাগিছে তোৰ ছোৱালীক আজি মই 100 চৰ হওক আছে যদি মোৰ কবলৰ পৰা তই তাক উদ্ধাৰ কৰাই চোৱা চোৱা তাই ইয়ালৈ লৈ আহে চোৱা এদিন হলেও তাক মই এইবিলাক কথা কবই লাগিব সেইকাৰণে মানুহে কয় শিক্ষা আৰু জ্ঞানৰ মাজত বহুত পাৰ্থক্য কেঁচুৱালৈ আহিল একেবাৰে বাপেকৰ লেখীয়া মাকৰ লেখীয়া হে বাবা দুয়োজনৰ নিচিনা মুখখন হৈছে দেউতাকৰ নিচিনা আৰু গাটো মোৰ নিচিনা নহ'ব মই মানিব নলওঁ কিয় কিয় মানে আৰে হেডডেল কৰিব লাগিব ডাক্তৰ ব্ৰহ্মচাৰী নাটকখনি জপনিকা পৰিব